সময়ছোৱাত চিৰাং জিলাত জল জীৱনৰ যিখিনি প্ৰকল্প হৈছে হয় সেইটো বৰ্তমান কি পৰ্যায়ত আছে আৰু কেনে পৰ্যায়ত আছে? আমাৰ চিৰাং ডিষ্ট্ৰিক্টত জল জীৱন মিছনৰ টোটেল 513টা স্কিমছ আছিলে। আমাৰ গোটেইবোৰ কাম চলি আছিল। বৰ্তমান টেকনিকেল অডিট যিটো আমাৰ আছে IIT মাদ্ৰাজৰ পৰা আহিছে, সেইখিনিৰ কাৰণে বৰ্তমান কামখিনি স্থবিৰ আছে আৰু যিখিনি কাম হৈছে সেইখিনি অডিট চলি আছে এতিয়া। সেই তাৰ লগত সংগতি ৰাখিয়ে আজি আমাৰ ইয়াতে উপস্থিত হৈছেহি IIT মাদ্ৰাজৰ মিষ্টাৰ শ্ৰীধৰ আৰু আব্দুল্লাহ বিন জামান তেওঁলোক আহিছে আৰু তেওঁলোকে এতিয়া বৰ্তমান অডিট কৰি আছে। দুজনীয়া জল আহিছে। তেনেকৈ আজি আহি উপস্থিত হৈছে আৰু বিভিন্ন স্কিমবোৰ চাই আছে। কিমানখন স্কিম তেওঁলোকে চাব? ইয়াতে সদ্যহতে আমাৰ বৰ্তমানতো তেওঁলোকে 6টা চাব বুলি কৈছে। তাৰপৰা এটা চেম্পল ছাৰ্ভে চাব, তাৰ 6টা চাব আৰু হয়তো বেছিও চাব পাৰে। এতিয়া 6টা চাব বুলি কৈছে। তেওঁলোকে যিখিনি স্কিম চাব তেওঁলোকে নিজে নিৰ্বাচন কৰে নে আপোনালোকে কৰে? তেওঁলোকে নিৰ্বাচন কৰিছে, ৰেণ্ডমলি তেওঁলোকে নিৰ্বাচন কৰিছে। আৰু এতিয়া ধৰক চিৰাঙৰ যিখিনি জল জীৱন মিছনৰ যিখিনি আঁচনি আছিলে, বেছিভাগ আঁচনি অভিযোগ আছিলে যে তেওঁলোকৰ কাৰ্যক্ষম হৈছে, সম্পূৰ্ণ কৰ্ম হৈছে যদিও কিন্তু কাৰ্যক্ষম কৰিব পৰা নাই। এই সন্দৰ্ভত কাম তাৰমানে আমাৰ ইয়াতে চিৰাং ডিষ্ট্ৰিক্টত কাম আৰম্ভ হওঁতে অলপ পলম হ'ল দুৰ্ভাগ্যবশতঃ। সেইকাৰণে হয়তো বহুতৰ এনেকুৱা লাগিছে যে কাম কাৰ্যক্ষম হৈ উঠা নাই, কিন্তু তেনেকুৱা নহয়। এতিয়া প্ৰায়বোৰ স্কিম যিবোৰ সম্পূৰ্ণ হৈছে আৰু হেণ্ডেড অভাৰ হৈছে সেইবোৰ কাৰ্যক্ষম হৈ আছে। আৰু হেণ্ডেড অভাৰৰ আমাৰ যিখিনি প্ৰচিডিউৰ তাতে আমাৰ PNRD ডিপাৰ্টমেণ্টটো আমাৰ লগত জড়িত, আমাৰ থাৰ্ড পাৰ্টি আছে, সকলোবোৰ চাই চিতি তাৰ পাছতহে হেণ্ডেড অভাৰ হয়। আপোনালোকৰ গাঁৱত জল জীৱন মিছনৰ যিটো স্কিম কিমান দিন হয় কমপ্লিট হৈছে? এইটো কমপ্লিটটো ইয়াৰ ভিতৰতে হোৱা বুলি ধৰক হৈছে, লাহে লাহে কি কৰিখিনি হৈছে যেনিবা। এতিয়া পানী এৰাৰ হেৰিটো আজিহে ছাৰতে আহিছে, পাব্লিকক মাতছে, আজিৰ পৰা আৰম্ভ কৰিব যেন লাগে। আকৌ পানী পোৱা নাই। পানী মাজে মাজে এনে টেষ্টিং কৰি চাইছে, কিন্তু আজিৰ পৰা ৰেগুলাৰ দিব এইটো গম পাওঁ। মাজে মাজে দিছিলে, এইখিনি গম পাওঁ।